নমস্কাৰ, আশা কৰোঁ সকলোৱে নিশ্চয় ভালে আছে। কিছুদিন বিৰতিৰ পিছত আপোনালোকলৈ পুনৰ লৈ আহিছোঁ এটি মন পৰশা অনুভৱ। ৰচয়িতা সত্যজিৎ কাকতি। কবিতাৰ শিৰোনাম কবিতাৰ চিঠি। ব্যস্ত বুলি চোতালৰ দুবৰি গছকি ধূলিয়ৰি নকৰিবা নঙলা মুখৰ পদূলি। শেষ নিশাৰ যোনটো কপালত আৰি কুঁৱলীখনাৰ অদালি উঠত সানি গামোচাখনো তিতা চুলিৰ সোপাত গুজি বিচাৰি ফুৰিলে কেনেকৈ হ'ব কালি গধূলিতে গাৰুৰ তলত সাঁচি ৰখা কাচি। তুমি যে কোৱা মোৰ প্ৰতিটো উশাহ তুমি, তেন্তে আঘোণৰ সুখত পাহৰি যোৱা বুকুৰ উশাহ। শত্ৰুৰ বন্দুকৰ গুলী যায় যদি মোৰ বুকুৱেদি, কুশলে থাকিবানে প্ৰিয় নাৰী।